আচলতে আপুনিও এটা মোক কিন্তু সঁচা কথা ক'ব লাগিব কেনেকুৱা পাইছে ৰূপান্তৰ স্কোৱাক কেনেকুৱা পাইছে ভাল লাগিছে বহুত ভাল লাগিছে ভাইটিক লগ পোৱাৰ কাৰণে আমাৰ আৰু আজি অকণমান বেছি ভাল লাগিছে তুমি সকলোকে নমস্কাৰ জনাইছোঁ মই যোৰহাট বগামুখৰ ৰূপান্তৰ আজি আচলতে আমাৰ তিনিচুকীয়া বাইদেউগৰাকীক ফুৰাই আছোঁ ক'ত ফুৰালোঁ আচলতে আমি ঢেকীয়াখোৱা ফুৰালোঁ মইনাপুৰীয়া ফুৰালোঁ আৰু লাচিত উদ্যান ফুৰালোঁ এতিয়া বৰ্তমান আমি পালোহি আমাৰ আউনীআটী সত্ৰ পোৱালোহি নহয় জানো বিয়াতে ভাল লাগিছে কেনেকুৱা হয় অনুভৱ কৈ যাওক গৈ থাকা ভাল লাগিলে অনুভৱ মানে ভাল লগা আৰু নেক্সট কিবা একো নাথাকে আৰু ভালেই লাগি আছে আৰু আহিম বুলি ভাবিছোঁ আশা কৰি আছোঁ আৰু ভগৱন্তে যদি আনে আকৌ আহিম সেয়াই আৰু হয় বাইদেউ অকণমান তুমি গৈ থাকা একো নাই পোনে পোনে গৈ থাকা ভালেই লাগিলে হয় কৃষ্ণ কেনেকুৱা পাইছে পৰিৱেশটো ভাল লাগিছে তো ইয়াত অহা নাছিলোঁ আগতে আজি এজেগা নহয় দুজেগা নহয় তিনি জেগা নহয় চাৰি জেগা দিয়ে বৰ্তমান মই ফুৰাইছোঁ হয় এতিয়া ভাল সেইকাৰণে ধন্যবাদ এইটো চেগতে ধন্যবাদো দিছোঁ আপোনাক আপুনি যে লৈ আহিছে আমাক গম পাইছোঁ দেখা বস্তুটোলৈ লৈ আনিছে সেইটো কাৰণে আপোনাক বহুত বহুত হয় 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 তুমি গৈ থাকা আহক আপুনিও আহক হয় আপোনালোক লাহে লাহে গ'লে হ'ব কওক কেনেকুৱা পাইছে ভাল লাগিছে মানে অনুভৱটো বুজাই ক'ব নাজানো অৱশ্যে তথাপিও এবাৰ আহিলোঁ এইবাৰ দ্বিতীয়বাৰ আহিছোঁ ইমানেই ভাল লাগিছে প্ৰভুজনাকো লগ পালোঁ সেৱা সৎকাৰ কৰিলোঁ আজি চাকি বন্তি লগালোঁ সকলোৱে মনৰ সদবাঞ্ছা পূৰণ হ'বলৈ তেওঁ আশীৰ্বাদ দিছে সেই আশীৰ্বাদ সিহঁতলৈ আমি আজি আকৌ এতিয়া ৰাওনা হৈছোঁ ঘৰমুখীয়া হয় আচলতে মই পুনৰবাৰ কৈছোঁ এজেগা নহয় দুজেগা নহয় তিনি জেগা নহয় চাৰি জেগা বৰ্তমান ফুৰাইছোঁ আৰু কালিলৈ এটা চুক্তি আছে কেনিনো যাম ক'তনো ফুৰাম হয় শিৱসাগৰ শিৱদৌল ফুৰাম কাৰেংঘৰ ফুৰাম তলাতল ঘৰ ফুৰাম আৰু য'ত যি পাৰোঁ আচলতে মই দেখাই যাম নহয় জানো আচলতে আপুনিও এটা মোক কিন্তু সঁচা কথা ক'ব লাগিব কেনেকুৱা পাইছে ৰূপান্তৰ স্কোৱাক কেনেকুৱা পাইছে ভাল লাগিছে বহুত ভাল লাগিছে ভাইটিক লগ পোৱাৰ কাৰণে আমাৰ আৰু আজি অকণমান বেছি ভাল লাগিছে গতিকে প্ৰথমবাৰ পাইছোঁ লগ পাই ভাল লাগিছে লগতে আছোঁ ফুৰাইছে এই ভাইটিৰ জহতে আমি গোটেইখিনি ফুৰিছোঁ সেয়া আৰু বহুত বহুত ধন্যবাদ দিছোঁ তোমাক যদি 10 দিনো থাকিলেহেঁতেন মই 20 দিন ফুৰালোহেঁতেন 10 দিন থকাহেঁতেন মানে 20 আমি উত্তেজিত ফুৰিবলৈ হয় 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 শেষতনো কি ক'ম মই ৰূপান্তৰ স্কোৱাক আৰু তিনিচুকীয়া বাইদেউগৰাকীয়ে আমি ইগৰাকী অকণমান চাবলৈ কিবা কিবি ব্যস্ত হৈ আছে একো নাই আমি দুয়োজনে আপোনালোকৰ মাজৰ পৰা এই সমূহ ভিডিঅ' ভাগৰ মাজৰ পৰা এই কলীয়াহাপানী সত্ৰ সন্মুখৰ পৰা বিদায় কৰিছোঁ ধন্যবাদ 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 ধন্যবাদ